বটদ্ৰৱা থান অসমৰ ভিতৰত নহয় নেকি? হেলিকপ্টাৰত কিমানখিনি পেট্ৰল লাগিব? তেখেতে গাড়ী দিওতো যাব পাৰে, কিয় গাড়ী দি যোৱা নাই? হেলিকপ্টাৰ দি কিয় গৈছে? আমি যদি যাওঁ, আমি এতিয়া গাড়ী দি যাব লাগিব, ট্ৰেইনত ধাক্কা খাই খাই যাব লাগিব, বাছত ধাক্কা খাই খাই যাব লাগিব, তেখেতেতো নাযায়। গতিকে এইটোৱে ডিফাৰেঞ্চ তেখেত আৰু কিন্তু আমাৰ ভোটেদিয়ে তেখেত মিনিষ্টাৰ হৈছে, MLA হৈছে, গতিকে সেইবিলাক তেখেতসকলে পাহৰিব নালাগে। তেখেতে নিজে বিদেশ ভ্ৰমণ আৰম্ভ কৰিলে, আপোনাৰ গোটেই ৱৰ্ল্ড টুৰ কৰিব। চৰকাৰ অসমত গঠন হৈছে, অসমত চৰকাৰ গঠন হোৱাৰ দিনাখনেই 1,000 কোটি টকা লোন লৈছে। গতিকে এইবিলাক যে হৈছে, এইবিলাক তেওঁলোকে কিয় কথা নকয়? পেট্ৰলৰ প্ৰাইচ আগতে আছিলে 60 টকা, এতিয়া পেট্ৰলৰ প্ৰাইচ হ'ল 103 টকা। আগতে ডিজেলৰ প্ৰাইচ আছিল 50 টকা, এতিয়া ডিজেলৰ প্ৰাইচ হ'ল আপোনাৰ 90 টকা। গতিকে এইবিলাক কথা তেওঁলোকে নকয়। আব কি বাৰ মোদী চৰকাৰ, বহুত হুই মেংগাই, আব কি বাৰ মোদী চৰকাৰ। ক'ত গ'ল এইবিলাক শ্লোগান? এইবিলাকতো আমাৰ মনত আছে, ডাঙৰ ডাঙৰ হোৰ্ডিং। তেখেতে নিজে ৰেঞ্জ ৰ'ভাৰ ফৰ্চুনাৰত ঘূৰে, আমি স্কুটিত ঘূৰোঁ, আৰু আমাক কয় কি যে পেট্ৰল কমকৈ ইউজ কৰিব লাগে, পেট্ৰল হেৰি কৰিব লাগে। গতিকে এইবিলাক চাওক, এইবিলাক ইমান সস্তীয়া ৰাজনীতি কৰিব নালাগে। মানুহবিলাক আজিকালি ইমান হেৰি নহয়, আজিকালি মানুহবিলাক বহুত প্ৰেক্টিকেল হৈছে, এডুকেটেড হৈছে। চ' মই ভাবিম যে বিজেপি